বানত মানুহৰ যিমান ক্ষতি হৈছে তাতকৈ বেছি পশুৰ ক্ষতি হৈছে। মানুহ যিমান মৰিছে, আমাৰ গোটেই বানপানীটোত 100 জন মানুহ মৰিছে গোটেই 3খন জিলাত। গৰু অতি কমেওতো মৰিছে, গৰু অতি কমেও যদি মৰিছে অন্ততঃ 10,000 গৰু মৰিছে। অকল নেপালী খেতিত গৰু মৰিছে 3,000। য'ত 10,000 গৰু বা ম'হ মৰিছে, ছাগলী মৰিছে, মুৰ্গী মৰিছে, হাঁহ মৰিছে, তাত পশুপালন মন্ত্ৰীগৰাকীয়ে 24 ঘণ্টা এই 3খন জিলাত উপস্থিত থাকি তেওঁলোকক উদ্ধাৰ আৰু তেওঁলোকৰ কাৰণে খাদ্যৰ ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন আছিলে। নীলিমা দেৱীৰ মই নটো ইমান দিন ধৰি দেখিবলৈ নাপালোঁ। মন্ত্ৰী নীলিমা দেৱীৰ নটো 24 ঘণ্টা মই শিৱসাগৰত আছোঁ, কোনোবা দিন চৰাইদেউ জিলাত গৈছোঁ, কোনোবা দিন যোৰহাট জিলাত গৈছোঁ, কোনোবা দিন শিৱসাগৰ ডিষ্ট্ৰিক্টত। 24 ঘণ্টাই মই বহি আছোঁ এই জিলাৰ ভিতৰত, কিন্তু একদিনো নীলিমা দেৱীৰ টিকনি এডালো মই দেখিবলৈ নাপালোঁ। মন্ত্ৰী তেওঁ মনে মনে আজি যদি নাজিৰা সমষ্টি ভ্ৰমণ কৰিছে, নাজিৰাও নহয় ডিমৌ সমষ্টি, তেওঁ যদি মনে মনে ডিমৌ সমষ্টি ভ্ৰমণ কৰিছে আৰু ভ্ৰমণ কৰাৰ সময়ত যদি আমাৰ সাংবাদিকসকলকো সাক্ষাৎ নকৰোঁ বুলি কৈছে, তেতিয়াহ'লে মই ভাবোঁ যে তেওঁ তৎকালীনভাৱে পশুপালন বিভাগৰ মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰা উচিত। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁ যদি পদত্যাগ নকৰে, তেওঁ বৰ্খাস্ত কৰা দৰকাৰ। নীলিমা শৰ্মা নামৰ মন্ত্ৰীগৰাকীক আজিৰ ভিতৰতে 24 ঘণ্টাৰ ভিতৰত মই বৰ্খাস্ত কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। বানত মানুহৰ যিমান ক্ষতি হৈছে তাতকৈ বেছি পশুৰ ক্ষতি হৈছে। মানুহ যিমান মৰিছে, আমাৰ গোটেই বানপানীটোত 100 জন মানুহ মৰিছে গোটেই 3খন জিলাত। গৰু অতি কমেওতো মৰিছে, গৰু অতি কমেও যদি মৰিছে অন্ততঃ 10,000 গৰু মৰিছে। অকল নেপালী খেতিত গৰু মৰিছে 3,000। য'ত 10,000 গৰু বা ম'হ মৰিছে, ছাগলী মৰিছে, মুৰ্গী মৰিছে, হাঁহ মৰিছে, তাত পশুপালন মন্ত্ৰীগৰাকীয়ে 24 ঘণ্টা এই 3খন জিলাত উপস্থিত থাকি তেওঁলোকক উদ্ধাৰ আৰু তেওঁলোকৰ কাৰণে খাদ্যৰ ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন আছিলে। নীলিমা দেৱীৰ মই নটো ইমান দিন ধৰি দেখিবলৈ নাপালোঁ। মন্ত্ৰী নীলিমা দেৱীৰ নটো 24 ঘণ্টা মই শিৱসাগৰত আছোঁ, কোনোবা দিন চৰাইদেউ জিলাত গৈছোঁ, কোনোবা দিন যোৰহাট জিলাত গৈছোঁ, কোনোবা দিন শিৱসাগৰ ডিষ্ট্ৰিক্টত। 24 ঘণ্টাই মই বহি আছোঁ এই জিলাৰ ভিতৰত, কিন্তু একদিনো নীলিমা দেৱীৰ টিকনি এডালো মই দেখিবলৈ নাপালোঁ। মন্ত্ৰী তেওঁ মনে মনে আজি যদি নাজিৰা সমষ্টি ভ্ৰমণ কৰিছে, নাজিৰাও নহয় ডিমৌ সমষ্টি, তেওঁ যদি মনে মনে ডিমৌ সমষ্টি ভ্ৰমণ কৰিছে আৰু ভ্ৰমণ কৰাৰ সময়ত যদি আমাৰ সাংবাদিকসকলকো সাক্ষাৎ নকৰোঁ বুলি কৈছে, তেতিয়াহ'লে মই ভাবোঁ যে তেওঁ তৎকালীনভাৱে পশুপালন বিভাগৰ মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰা উচিত। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁ যদি পদত্যাগ নকৰে, তেওঁ বৰ্খাস্ত কৰা দৰকাৰ। নীলিমা শৰ্মা নামৰ মন্ত্ৰীগৰাকীক আজিৰ ভিতৰতে 24 ঘণ্টাৰ ভিতৰত মই বৰ্খাস্ত কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ।